हेलो फ्रेंड्स की खबर आशा करो सकलोर ভাল আজি পুনৰবাৰ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি শনিবাৰ হয়, এতিয়া 11:30 বাজিছে। মই ৰাতিপুৱা অলপ চলপ কাম কৰি পাকঘৰ তেনেকৈ পৰি আছে। আজি মোৰ কাম কৰিব মন যোৱা নাই আৰু কেতিয়াবা এনেকুৱা হয় আৰু যে কাম কৰিব মনে নাযায়। কেতিয়াবা হয়নে আপোনালোকৰো এনে কাম কৰিব মনে নাযায়। আজি মোৰো তেনেকুৱা হৈছে, কাম কৰিব ইচ্ছাই যোৱা নাই। মোবাইলটো লৈয়ে বহি আছিলোঁ অলপ সময়, 2 ঘণ্টামানেই বহিলোঁ। ৰাতিপুৱা খোৱা লোৱা বাচন বৰ্তন এনেকৈ পৰি আছে, একো চাফাই কৰা নাই। মই মোবাইলটো লৈ অলপ সময় বহিলোঁ। এনেকৈ বহি থাকোঁতে এতিয়া 11:30 বাজিল। কিন্তু ভাবিছোঁ আৰু এতিয়া আৰু ইমান দেৰি কৰি থাকিলে নহ'ব, নহ'লে দুপৰীয়াৰ ভাত বহুত দেৰি হৈ যাব। ভাবিছোঁ এতিয়া পাকঘৰত যাম। আৰু আজি বিশেষ ৰেচিপি একো নাই, তথাপি যি বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যোনে নতুন আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আহক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বাচনখিনি ধুই ল'লোঁ মই। তাৰপিছত চব লেতেৰা হৈয়ে আছে। আৰু বাকী যি ওলাই থাকিব বাচনবিলাক মই ধুই থাকিম। এতিয়া মই চাহ বনাম। চাহ খাই পেলাই আৰু ভাত ৰন্ধাত লাগি যাম আৰু। মই 3 কাপ চাহ বহাই দিছোঁ। ওচৰৰে আমাৰ ছোৱালীজনী বান্ধৱী দুজনী আহিছে, সিহঁতকো দিম আৰু মই খাম। কালিতে অনা আছে পেকেট চাহপাতটো, মই খোলাই নাই, অলপমান আছিল, সেইখিনি শেষ কৰি আজি এইটো খুলিলোঁ। এয়া চাহপাতৰ পেকেটতে আছে চামুচখন। তাৰপিছত মই চেনি দি দিছোঁ। মই চাওক চেনিত কেইটুকুৰামান ডালচেনি থৈ দিছোঁ, তেতিয়া ইয়াত চেনিত আৰু পোক পৰুৱা সোমাব নোৱাৰে। আপোনালোকে এনেকৈ থয়নে বাৰু? এতিয়া মই এয়া ভাতকেৰেলা আলু কাটি আছোঁ। আজি মই ভাতকেৰেলা অলপ বেলেগ ধৰণে বনাম। আমিতো ভাতকেৰেলা ভাজি খাওঁৱে বা বেলেগ চব্জিটো দিওঁ, কিন্তু আজি অলপ বেলেগ ধৰণে বনাম। আপোনালোকে ৰেচিপিটো চাই থাকক। ভাতকেৰেলা লৈছোঁ আৰু আলু লৈছোঁ আৰু তাৰে লগত মুগৰ দালি অলপ দি দিম। এনেকৈ বনাম অলপ বেলেগ ধৰণে। প্ৰত্যেকেই বনাব জানে, তথাপি প্ৰত্যেকৰে পাকঘৰত বেলেগ বেলেগকৈ বনোৱা হয়। আজি এনেকৈ বনাম। এনেকৈ বনাই আপোনালোকে এবাৰ ট্ৰাই কৰিব। বহুত টেষ্টি লাগে আঞ্জাখন, বহুত ভাল লাগে খাবলৈ। মই এনেকৈ প্ৰায় বনাওঁ। ভাতকেৰেলাটো আমি এনেই ভাজি খাওঁৱে, কিন্তু এনেকৈ অলপ বেলেগকৈ বনাই খালে অলপ সোৱাদো বেলেগ হয় আৰু খাবলৈ ভাল টেষ্টি হয়। মই এতিয়া ধুই ল'ম। এইখিনি ধুই ল'লোঁ। এইখিনি আদা নহৰু মই বাকলি গুচাই ল'লোঁ, এইখিনি এতিয়া ধুই লৈ তাৰপিছত খুন্দিম। মই কড়াইটো গৰম হ'বলৈ দিছোঁ। এতিয়া কড়াইটো গৰম যেতিয়ালৈকে কড়াইটো গৰম হৈ থাকক, তেতিয়ালৈকে মই আদা নহৰুখিনি খুন্দি ল'ম। আদা নহৰু আৰু তাৰ লগত মই কেঁচা জ্বলাও দিম।
তেলখিনি গৰম হৈ থাকে মানে মই দুটা পিঁয়াজ চেলাই ধুই পেলাই কাটি ল'লোঁ। পাকঘৰটো বহুত সৰু যে লেতেৰা হৈ থাকে, বাৰে বাৰে চাফা কৰি থাকিব লাগে। এয়া মই চব্জিখিনি উলিয়াই ল'লোঁ পানীৰ পৰা। তেলখিনি মোৰ গৰম হৈছে। তেলত মই জিৰা দিছোঁ আধা চামুচ, বাকী আৰু শুকান জলকীয়া দিয়া নাই। এতিয়া পিঁয়াজখিনি দি দিলোঁ। এইখিনি ভালদৰে ভাজি ল'ম, অলপ ৰঙচুৱা কৰি ভাজি ল'ম। পিঁয়াজখিনি ভাজা হৈ থাকে মানে মই আদা নহৰুখিনি খুন্দি লওঁ ভালদৰে। তাত মই একেলগে কেঁচা জলকীয়া দি দিলোঁ। ভালদৰে খুন্দি পেলাই পিঁয়াজখিনি পিনে ভাজা হৈছে, ৰঙচুৱা হৈছে। তাৰপিছত এইখিনি দি দিলোঁ আদা নহৰুখিনি। দি এইখিনি মই আকৌ আৰু 3 মিনিটমান ভাজিম। আদা নহৰুখিনি ভালদৰে ভাজিলে আঞ্জাখন খাবলৈ সোৱাদ হয় আৰু কেঁচা গোন্ধটো গ'লে আৰু খাবলৈ ভাল হয়, আঞ্জাখন টেষ্টি হয়। ইয়াত মই আৰু বৰ্তমান একো মছলা নিদিওঁ। তাৰপিছত এইখিনি দি দিছোঁ চব্জিখিনি। এইখিনি মই ভালদৰে ভাজি ল'ম। অলপ সময় ভাজাৰ পিছত ইয়াতে মই নিমখ দি দিম। ইয়াৰ সোৱাদ অনুযায়ী নিমখ দিছোঁ। এনেকৈ আঞ্জাখন খাবলৈ বহুত টেষ্টি লাগে। মই এনেকৈ প্ৰায় বনাই থাকোঁ। মুগৰ দালিৰ কাৰণে আৰু আঞ্জাখন বহুত ভাল লাগে খাবলৈ। অলপ সময় ঢাকি থৈ দিম, 3 মিনিটমান 4 মিনিটমান সময়। তাৰপিছত এয়া মই চাউল ধুই লৈছোঁ। ভাজাখন অলপ অলপ মাজে মাজে লৰাই দি থাকিম। এতিয়া দালিখিনি দি দিছোঁ। দালিখিনি আৰু অলপ ভাজিম। দালিৰ গোন্ধটো যোৱাকৈ অলপ। তাৰপিছত মই এতিয়া চাউলখিনি বহাই দিওঁ ভাতৰ কাৰণে। একেলগে গোটেইখিনি হৈ যাব, ভাতো হ'ব আঞ্জাও হ'ব। ভাজিখন প্ৰায় ভাজা হৈছে। অলপ পানী দি পেলাই ঢাকনি মাৰি থৈ দিম। এয়া চাওক ভাজা গৈছে, কি ধুনীয়া হৈছে। এতিয়া ইয়াতে অলপমান পানী দিম, আধা গিলাচমান দি পেলাই ঢাকনি মাৰি থৈ দিম। অলপ সময় সিজিব আৰু অলপ কেঁচা গোন্ধটো যাব, আদা নহৰু যিখিনি বাকী আছে আৰু খাবলৈ সোৱাদ হ'ব এনেকৈ বনালে। এতিয়া মই পটল কাটিম, পটল ভাজিম চিম্পুলকৈ। পটলৰ বেলেগ আৰু তৰকাৰী নবনাওঁ। পটলখিনি কাটি পেলাই মই হালধি গুড়ি আৰু নিমখ দি সানি পেলাই থৈ দিম অলপ সময়। এই আঞ্জাখন আৰু ভাতখিনি হোৱাৰ পিছত মই ভাজিম আৰু পটলকেইটা। পটলখিনি ধুই ল'লোঁ, আঞ্জাখন হৈয়ে আছে। এতিয়া ইয়াতে মই জিৰা গুড়ি 2 চামুচ দিম সৰু চামুচেৰে, আৰু কচুৰি মেথি হাতেৰে মোহাৰি দি দিম। তেতিয়া ভাল ধুনীয়া এটা চেণ্ট ওলায়। পটলখিনিত মই হালধি গুড়ি আৰু নিমখ দি সানি পেলাই অলপ সময় থৈ দিম। যেতিয়া মোৰ ভাত আঞ্জা হ'ব তেতিয়া মই এইখিনি ভাজি ল'ম। এতিয়া আঞ্জাখনৰ শেষত মই গোটেইখিনি ভালদৰে সিজিবৰ কাৰণে পানী দি দিছোঁ বেছি কৰি। যিহেতু মুগৰ দালি সিজাওঁতে অলপ দেৰি লাগে, সেয়া অলপ পানী বেছিকৈ দিছোঁ। পিছত আৰু যিখিনি আঞ্জা লাগে ৰাখি দিম।
তাৰে মাজতে মই সদায় নেমু চৰবত বনাই ল'ৰা ছোৱালীকেইটাক দি থাকোঁ, যিহেতু গৰমৰ দিন আমাক পানীৰ বহুত প্ৰয়োজন হয়। সেইটো গতিকে মই সদায় নেমুৰ চৰবত এনেকৈ বনাই সিহঁতক দিওঁ, মই নিজেও খাওঁ। চাওঁ আঞ্জাখন কি ধুনীয়া হ'ল। মই অলপ অলপকৈ ভাঙি দিছোঁ গোটেইখিনি, তেতিয়া ল'ৰা ছোৱালীকেইটাই খাব আৰু দেখিবলৈ ভাল হয়। আঞ্জাখন থপথপীয়া হয়। তাৰপিছত আৰু আঞ্জাখন ৰেডিয়ে হ'ল। তাৰপিছত 3টা কণী মই বইল কৰি দি দিলোঁ। আঞ্জাখন সঁচাকৈ বৰ টেষ্টি লাগে। আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু মোক কমেণ্ট কৰি জনাবচোন। এতিয়া মোৰ ভাত আঞ্জা হৈ গ'ল। 1:30 বাজিলে। অলপ অলপ বৰষুণ পেলাই আছে, বাহিৰৰ কাপোৰখিনি আনি ভিতৰত থওঁ। এইকেইদিন আৰু এনেকুৱাই, বৰষুণ দিলে দৌৰি দৌৰি কাপোৰখিনি আনো আৰু ৰ'দ দিলে দৌৰি দৌৰি যাই বাহিৰত মেলি দি আহোঁ। এনেকুৱাই হৈ থাকে। আপোনালোকৰো হয়নে তেনেকুৱা? এতিয়া আজি আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আজিলৈ আহোঁ নেক্সট এটা ভিডিঅ' লৈ। তেতিয়ালৈকে বাই।